বন্ধুসকল CM ত্ৰিপুলৰ আঁচনিৰ নতুন আপডেট আহি গৈছে আৰু 2 লাখ টকাৰ যিটো আত্মনিৰ্ভৰ ডিছবাৰ্চমেণ্ট নিবনুৱাসকলক আছিলে তেওঁ কেতিয়া পাব মানে যিটো প্ৰায় ৭৫,০০০ ইউথ আছিলে এণ্টাৰপ্ৰেনাৰ বিজনেছৰ ওপৰত যাতে বিজনেছ গ্ৰ' কৰিব পাৰে তেওঁলোকৰ কাৰণে 1 লাখ টকা ফাৰ্ষ্ট ইনষ্টলমেণ্ট আছিল ছেটেলমেণ্ট তাৰপিছত দ্বিতীয় ছেটেলমেণ্ট টোটেল 2 লাখ টকা তো এই বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে নতুন আপডেট দিছে তো 6 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে ডিছবাৰ্চমেণ্টবোৰ যিবোৰ স্কিমটোৰ বিষয়ে লোন আছিলে এইটো একাউণ্টত সোমাব ডাইৰেক্ট তো এইটো এই বিষয়ে কেনেকৈ আপুনি যদি নিজে চেক কৰিব বিচাৰে কেনেকৈ চেক কৰিব আজি ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই আছোঁ যদি চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব তো ব্লগ আৰম্ভ কৰোঁ বন্ধুসকল এই আপডেটটো ফেচবুকৰ পৰা মেটা এৰ আপডেট হয় আৰু ইয়াতে আপোনালোকে দেখা পাব ঠিক আছে CM ত্ৰিপুলে is disperse financial assistance youth lead entrepreneurship ventures across to the state 6 February 2026 according to the recent update approximately ৭৫,০০০ youth will receive 1 lakh is between 6 February to 15 February ভিতৰত আৰু এই স্কিমটো ঠিক আছে বন্ধুসকল people will think this scheme will game changer for the state of economy ঠিক আছে ইকনমিৰ ক্ষেত্ৰত এই স্কিমটো বহুতে আগুৱাই লৈ যাব ঠিক আছে as it will not make youth self sufficient but create opportunity for others the scheme has been designed help youth translate business ideas sustainable ventures তো এই বন্ধুসকল বিজনেছটোৰ মোটিভ হৈছে এইটো যে এণ্টাৰপ্ৰেনাৰশ্বিপ গ্ৰ' কৰা বা আগুৱাই লৈ যোৱাত সহায় কৰিব কিছু ক্ষেত্ৰত তো এই আছিল গাইজ আপডেটটো আৰু ৱেইট কৰিব লাগিব 6 ফেব্ৰুৱাৰী তাৰিখলৈকে যিসকলে আপডেট কৰা নাই বেংক একাউণ্ট ঠিক আছে এক্টিভ ৰাখিব বেংক একাউণ্টবোৰ DBT লিংক ৰাখিব ঠিক আছে নহ'লে আপোনাৰ অসুবিধা হ'ব পাৰে আৰু কনচেণ্ট ফৰ্মখন আপোনালোকে যদি দিয়া নাই এতিয়া আপলোড কৰক কনচেণ্ট ফৰ্ম ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব PK Net Cafe কাৰণ এনেকুৱা ধৰণৰ অথেণ্টিক ভিডিঅ' চেনেলত পাই থাকিব আজিলৈ ইমানেই জয় অসম